কালি আমি নিতাই পুখুৰী অঞ্চলত আমাৰ লগত আমাৰ প্ৰাৰ্থী ধৈৰ্য কৰো আছিলে নিতাই পুখুৰী অঞ্চলৰ পূজা আৰু সেইখিনি অঞ্চলৰ প্ৰতি ঘৰ আৰু দোকানসমূহত আপোনাৰ আমাৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছিলোঁ আমি যিহেতু প্ৰতি ঘৰে গৈছিলোঁ দোকানসমূহৰ মাজতে এঘৰত আচলতে অতি আমি যাক উগ্ৰ সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলি কওঁ সেই উগ্ৰ সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপিৰ ধৰ্মৰ নামত মেৰু বিভাজনৰ ৰাজনীতি কৰাৰ বিজেপিৰ আচলতে যিটো মাইনৰিটি চেলৰ মিটিং হৈ আছিলে এতিয়া কথাটো হ'ল আমি যেতিয়া পঞ্চায়তসমূহতো প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিছোঁ আমি প্ৰতি ঘৰতে কৰিছোঁ কোনোবা ঘৰ যদি বিজেপিৰ বুলি আমি জানো তেওঁ দায়িত্বটো আছে আমি তাতো সোমাইছোঁ কোনোবা ঘৰ যদি কংগ্ৰেছৰ বুলি জানো আমি তাতো সোমাইছোঁ আৰু সেই মানুহঘৰত যিহেতু মিটিংখন হৈ আছিলে গতিকে আমি নিশ্চয়কৈ এঘৰ এৰি থৈ অহাটো আমি উচিত বুলি ভবা নাছিলে আমি তথাপিতো তেওঁলোকক সুধিলোঁ যে যিহেতু আমাৰো কিছু আদৰ্শগত চিন্তা আছে আমিও জনাব বিচাৰোঁ আমি কি চিন্তাধাৰা লৈ আগবাঢ়ি আহিছোঁ আৰু যিহেতু মাইনৰিটি চেলৰ মিটিং আছিলে বিজেপিৰ গতিকে আমি তেওঁলোককো ক'লোঁ যে আমি আমাৰ চিন্তাখিনি আপোনালোকক যে জনাই যাব বিচাৰিছোঁ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছোঁ আমি আপোনালোকৰ ঘৰটো এৰি থৈ যাব খোজা নাই বিতৰণ কৰি যাওঁ নেকি গতিকে তেওঁলোকে ক'লে যে কৰিব পাৰে আৰু আমি তেওঁলোককো কৈছোঁ চাওক থাউৰাত ইমান দিন থাকি এটা কথা উপলব্ধি কৰিছোঁ যে ইয়াত ৰাজনীতিৰ নামত বৰ বেয়া এটা পৰিৱেশ হয় হাত ভৰি ভঙা মূৰ ফলাই এনেধৰণৰ যোৱাবাৰ কুশল দুৱাৰী সমৰ্থক আৰু সুশান্ত বৰগোহাঁইৰ সমৰ্থকৰ মাজত আচলতে মাৰপিট হৈ হস্পিটেলাইজ হোৱাৰ পৰ্যন্ত ঘটনা ঘটিছে পুলিচ কেছ হয় আমি তেনেধৰণৰ বাৰ্তা এটা প্ৰেৰণ কৰিব নিবিচাৰোঁ আদৰ্শগতভাৱে এয়া যুঁজ আমি ৰাজনৈতিক যুঁজখন বেলেগ কিন্তু এই থাউৰাৰ উন্নয়নৰ প্ৰসংগবোৰ পিছত সকলোৱে মিলিজুলিয়ে কাম কাজ কৰিব লাগিব আজি যোনেই জয়ী নহওক কাইলৈ কিন্তু ইজনে সিজনৰ লগত মাতবোল নকৰাকৈ কাজিয়া কৰি কিবা লাভ আছে জানো আজি কুশল দুৱাৰী সমৰ্থকে সুশান্ত বৰগোহাঁইৰ কাৰণে আচলতে লগত যুঁজিলে লাভ কি পালে তেওঁলোকে একো নাপালে আজি সেইজন সুশান্ত বৰগোহাঁই বিজেপিলৈ গুচি গ'ল আজি কুশল দুৱাৰীৰ সমৰ্থকসকলে আজি সুশান্ত বৰগোহাঁইৰ কাৰণে কেম্পেইনিং কৰি আছে আপুনি যদি দেখে কংগ্ৰেছৰ যিসকলে সুশান্ত বৰগোহাঁইৰ কাৰণে দিন ৰাতি একাকাৰ কৰিছিল তাৰ বহুজনে আজি আমাৰ লগত কাম কৰিছে আৰু বহুজনে আজি মনোৰঞ্জন কোঁৱৰৰ লগত কাম কৰিছে গতিকে এই ধৰণৰ আচলতে ধৰ্মৰ নামত যেনেকৈ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ আমি আচলতে পোষকতা নকৰোঁ ঠিক একেদৰেই ৰাজনৈতিক বাতাবৰণৰ নামত আমাৰ যিবোৰ মিলা মিছা সেইবোৰ আচলতে ধ্বংস হৈ মাৰপিট পৰ্যায়লৈ যোৱাটো আমি পোষকতা নকৰোঁ আমি আমাৰখিনি জনাইছোঁ সিদ্ধান্ত ৰাইজে ল'ব এতিয়া কিন্তু ছ'চিয়েল মিডিয়াত বিশেষকৈ ৰিম'ট যিহেতু প্ৰত্যেকটো দলৰে কিছুমান ছ'চিয়েল মিডিয়াত কণ্ট্ৰল কৰিবলৈ আছে তেওঁলোকে আপোনাৰ যিখন ফটো বিজেপিৰ পতাকা উৰি আছে বিজেপিৰ মানুহ বহি আছে তাতকৈ আপুনি লিফলেট বিতৰণ কৰি আছে লিফলেট বুলি ভাবিছোঁ আমি হয় প্ৰচাৰ পত্ৰিকা এই বিষয়ত যথেষ্ট সমালোচনা হৈছে কৈছে যে ৰাইজৰ দলে বিজেপিৰ হৈ কাম কৰি আছে এই বিষয়ত চমুকে স্পষ্ট ভাষাত চাওক ফটোখন প্ৰথম মই মোৰ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা আপলোড কৰিছোঁ যোনেই লৈছে প্ৰথম মোৰ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰাই লৈছে মই তাত লিখিছোঁ যে আমি আচলতে ৰাজনীতিৰ নামত এনে পৰিৱেশ নিবিচাৰোঁ আমি সমন্বয়ৰ ভাষাৰে সমন্বয় বাৰ্তা প্ৰেৰণ কৰি ৰাজনীতি কৰিব বিচাৰিছোঁ আৰু আদৰ্শগতভাৱে পাৰ্থক্য থাকিবও পাৰে কিন্তু সেই আদৰ্শগত পাৰ্থক্যবোৰ শত্ৰুতা হোৱা উচিত নহয় সেই কথাটো আমি এইবাবেই কৈছোঁ কাৰণ থাউৰাত ৰাজনীতিৰ নামত কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখিছোঁ যোৱা কেইদিনমানৰ পৰা ধৰি আমাৰ ৰাইজৰ দলৰ সমৰ্থকসকলকে আচলতে বিভিন্নজনে ভয় খুৱাইছে দাবী ধমকি দিছে এনে এটা পৰিৱেশো হৈছে আমি তাৰ মাজতো এইটোৱে ক'ব খুজিছোঁ যে আমি যুঁজিছোঁ সাহসেৰে যুঁজিছোঁ দৃঢ়তাৰে যুঁজিছোঁ আমি থাউৰাৰ উন্নয়নৰ প্ৰসংগলৈ যুঁজিছোঁ কিন্তু ব্যক্তিগত শত্ৰুতা আমাৰ কাৰো লগত নাই আৰু এটা কথা আমি যিটো কথা কওঁ এই মনোৰঞ্জন কোঁৱৰ আৰু সুশান্ত বৰগোহাঁই আচলতে মনোৰঞ্জন কোঁৱৰ সকলোৱে জানে সুশান্ত বৰগোহাঁইক থাউৰাত ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাত যিজন ব্যক্তিৰ আটাইতকৈ বেছি কষ্ট আছে সেইজন ব্যক্তিৰ নামেই হৈ গ'ল মনোৰঞ্জন কোঁৱৰ এসময়ত এনে সম্পৰ্ক আছিল যে সুশান্ত বৰগোহাঁইৰ ওচৰত যদি কোনোবাই সহায় সুবিধা বিচাৰি যায় তেওঁ মনো কোঁৱৰৰ লগত কথা পাতা বুলিয়ে কৈছিলে আৰু আমি আজিৰ দিনটোত এটা বস্তু দেখা পাইছোঁ যিহেতু ৰাইজৰ দলৰ ভেটি যথেষ্ট সুদৃঢ় হৈছে বৰ্তমান ৰাইজৰ দলৰ সমৰ্থনত ওলাই আহিছে মনোৰঞ্জন কোঁৱৰাই হয়তো এইবাবেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে যাতে ভোট বিভাজনৰ ৰাজনীতি কৰি সুশান্ত বৰগোহাঁইক ইনডাইৰেক্টলি হেল্প কৰিব পাৰে আমি যুঁজিম আমি এইটো কথা কৈছোঁ আমি প্ৰলোভনৰ নামত বিক্ৰী যোৱা ৰাজনৈতিক দল নহয় আমাৰ এজনে MLA আছে এই এজন MLA কিন্তু সম্পূৰ্ণ বিৰোধী ভূমিকা পালন কৰি বিধানসভাৰ ভিতৰতো বিধানসভাৰ বাহিৰতো সুদৃঢ় হৈ নিজৰ দক্ষতাৰে সকলো কাম কৰি আছে আৰু বিজেপিৰ বিৰোধী শক্তি হিচাপে বৰ্তমান অখিল গগৈ পৰিগণিত হৈছে ৰাইজৰ দলকে বৰ্তমান যদিও আচলতে প্ৰধান বিৰোধী দল হ'ব লাগিছিল কংগ্ৰেছ ৰাইজে কিন্তু প্ৰধান বিৰোধী দল ৰাইজৰ দল বুলি বৰ্তমান স্বীকাৰো কৰিছে আৰু বিৰোধীৰ ভূমিকা আমি সবলভাৱে পালন কৰিছোঁ আমাৰ দলীয় নেতাই ৰাইজৰ দলৰ টিকেট পাই জিকাৰ পাছত বিজেপিলৈ গুচি যোৱাৰ দৰে ঘটনা হোৱা নাই আৰু নহয়ও
এই যে কংগ্ৰেছে নিজৰ নেতা কেইজনক পাৰিলে ধৰক আচলতে কংগ্ৰেছ বুলি মই নকওঁ দেই কংগ্ৰেছৰ বহু মানুহক প্ৰতাৰণা কৰা হ'ল কৰ্মীসকলক তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক চূড়ান্ত প্ৰতাৰণা কৰা হ'ল সেইসকলে আজি প্ৰতাৰণাৰ প্ৰতিশোধ বিচাৰি বহুজনে ৰাইজৰ দলৰ হৈও কাম কৰিছে তেওঁলোকৰ ত্যাগ আৰু কষ্টক চূড়ান্ত অপমান কৰি তেওঁলোকে যিজন মানুহৰ কাৰণে ৰাতি দিন একাকাৰ কৰিলে সেইজন মানুহে যিজন মানুহৰ কাৰণে বহুজনে জেল খালে হস্পিটেলাইজ হ'ল সেইজন মানুহে আজি বিজেপিলৈ গুচি গ'ল এনে প্ৰতাৰণাৰ দলিল কিন্তু ৰাইজৰ দলত কেতিয়াও নাহে আৰু নহয়ও আমি যুঁজিম আৰু আমি জিকিও দেখুৱাম ৰাইজ আমাৰ লগত আছে আৰু এনেধৰণৰ আচলতে যিবোৰ বদনাম কৰিব খোজা ৰাজনীতি হৈছে ফটোখন মই নিজেই দিছোঁ মোৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা দিছোঁ আৰু এই কথা কৈছোঁ যে আমি যুঁজিছোঁ মুখৰ আগত গৈ যুঁজিছোঁ মোৰ এইটো শুকানপুখুৰী পঞ্চায়তত মই আছোঁ ইয়াতে সুশান্ত বৰগোহাঁই ঘৰ মনোৰঞ্জন কোঁৱৰৰ ঘৰ মই যদি প্ৰচাৰ পত্ৰিকা প্ৰতি ঘৰতে বিলাওঁ মনোৰঞ্জন কোঁৱৰৰ ঘৰো সন্মুখত আহে মই কিন্তু সুধিম যে আমি কি ভাবোঁ আপোনালোকে জানিব পাৰেনে যদি অনুমতি দিয়া হয় প্ৰচাৰ পত্ৰিকা মই মনোৰঞ্জন কোঁৱৰৰ ঘৰটো দি থৈ যাম যদি মোক অনুমতি দিয়া হয় সুশান্ত বৰগোহাঁই ঘৰতো মই প্ৰচাৰ পত্ৰিকা দি থৈ যাম এটা ঘৰ বুলি এৰি থৈ অন্ততঃ নাযাওঁ তেওঁলোকেও আমাক দিব পাৰে তাতো আমাৰ একো বাধা নাই কথাটো সেইটোৱে